সদায় যে মাছ মাংস খাই আমনিয়ে লাগে নহয়নে বাৰু সেয়েহে আজি ভাবিছোঁ দুপৰীয়া সাঁজটো অলপ বেলেগকৈ খাওঁ বুলি আজি ভাবিছোঁ চব পিটিকাই বনোৱা যাওক আৰু পিটিকা বুলি ক'লেতো ভালেই লাগে নহয়নে বাৰু এইফালে দালি পিটিকাৰ কাৰণে দালিখিনি সিজোৱা হৈ গৈছে আৰু এইফালে বেঙেনা আৰু বিলাহী পিটিকা কৰিম চ' সেইখিনি পূৰা হৈ গৈছে আৰু এইফালে পিঁয়াজ জলকীয়া কাটি লৈছোঁ লগতে শুকান জলকীয়া আৰু পিটিকা বুলি ক'লে যে আমাৰ ঘৰত শুকান জলকীয়া থাকিব শুকান জলকীয়া নহ'লেতো নহ'বই আৰু এইফালে মই তেল মানে বহাই দিছিলোঁ গৰম হৈ গৈছে পিঁয়াজখিনি ভাজিবৰ কাৰণে এইফালে মোৰ পিঁয়াজো ভাজা হৈ গৈছে আৰু এইফালে কুকাৰতে দি দিছিলোঁ মানে ভাতত দি দিছিলোঁ আলু আৰু ডিম পিটিকাৰ কাৰণে চ' এইখিনিও হৈ গৈছে এতিয়া মাত্ৰ বনাব লাগে দেই আৰু এইফালে দালিখিনিতে মই মানে দি দিলোঁ পিঁয়াজ ভাজাখিনি আৰু অলপ ৰাখি দিম যিহেতু ডিম পিটিকা আৰু আলু পিটিকাৰ কাৰণে আৰু আমাৰ ঘৰত যে আলু পিটিকাৰ বাহিৰে বেলেগ পিটিকা কৰাই নহয় চ' আজি মায়ে ক'লে যে সকলোবিলাক পিটিকাই বনোৱা চ' মই ভালেই পালোঁ যিহেতু মোৰ পিটিকা ফেভৰিট আৰু এইফালে মই শুকান জলকীয়াখিনি ভাজি ল'লোঁ শুকান জলকীয়া ভাজা পিটিকা মানে শুকান জলকীয়া পিটিকাও খাই পাইছেনে বাৰু আপোনালোকে খাই কিন্তু বহুত ভাল লাগে কিন্তু জ্বলা অলপ বেছি হয় এইফালে বাৰীতে আছিলে মান ধনিয়া তাকে অলপ বুটলি আনিলোঁ যিহেতু মান ধনিয়া হ'লে আৰু বেছি ভাল লাগিব নহয়নে বাৰু আৰু মান ধনিয়া কিন্তু ছিঙি বহুত ভাল লাগে মোৰ কিন্তু মই মানে য'তে মানে যি বনাওঁ তাতেই মান ধনিয়া দিওঁ মানে মোৰ ভাল লাগে আৰু গোন্ধটো মানে মই মানে পাগল আৰু গোন্ধটো চ' এইফালে মান ধনিয়া কেইটামান ছিঙি ল'লোঁ দেখিছেনে ইমান কোমলীয়া কোমলীয়া হৈ আছে এইফালে ধুই মেলি মাক এতিয়া কাটি কুটি দিম যিহেতু মায়ে বনাব আজি দেই মানে মই যোগাৰ কৰি দিলোঁ এইফালে মায়ে দালি পিটিকাৰ কাৰণে শুকান জলকীয়া আৰু নিমখ দি সানি ল'ব এতিয়া আৰু এইফালে দালি পিটিকা অলৰেডি ৰেডি হৈ গৈছে এতিয়া মাত্ৰ খাবহে লাগে মোৰ মানে মুখৰ পৰা পানী ওলাই গৈছে পিটিকা দেখি আজি আৰু ঢেৰ পিটিকা আছে ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব এইফালে মোৰ থালিখন ভালদৰে সজাই লৈছোঁ মানে ধুনীয়াকৈ যিহেতু তেওঁ পাৰ্মিশ্যন দি দিছে যে তুমি ভাত খাই লোৱা কাৰণ তেওঁ অলপ দূৰত কামত গৈছে তো ওচৰ মোক ক'লে যে তুমি খাই লোৱা মই ভালেই পালোঁ আৰু যিহেতু মোৰ লোভ লাগি আছিলে পিটিকা দেখি এইফালে মোৰ থালিখন সজাই ল'লোঁ আলু পিটিকা দালি পিটিকা লগত ডিম ভাজা আছিলে আৰু এইফালে ডিম পিটিকা আৰু সেইফালে আছে বিলাহী আৰু বেঙেনা একেলগতে পিটিকা কৰি দিলে মই ভাবিছিলোঁ বিলাহীটো এক্সট্ৰাকৈ বনাব কিন্তু মায়ে বিলাহী আৰু বেঙেনা একেলগতে দি দিলে মোৰ কিন্তু এই দুটা খাই ভাল লাগে মানে বিলাহী আৰু বেঙেনা যে একেলগত পিটিকা কৰিলে যে বহুত ইয়াৰ লগত যদি জ্বলা চাটনি এটা হ'লেহেঁতেন আৰু ভাল লাগিলেহেঁতেন কিন্তু জ্বলা চাটনি বনাবৰ কাৰণে তেনেকুৱা একো নাছিলে বিলাহী পাৰিলে সেইকাৰণে নবনালোঁ আৰু ভাবিছিলোঁ ছজিনা চাটনি বনাম কিন্তু মায়ে বনাব নিদিয়াৰ কাৰণে নবনালোঁ আৰু কি হ'ল জানেনে ভাতটো নৰম হৈ যোৱাত কিন্তু মায়ে ভাত সাজ খাবই নাপালে যিহেতু আমাৰ ঘৰত মানে নৰম ভাত নচলে মোৰ বাহিৰে মানে কোনেও নাখায় আৰু আমাৰ ছোৱালীও কিন্তু পিটিকা চিটিকা খাই বহুতেই ভাল পায় দেই এইফালে তাই মোবাইলৰ অবিহনেতো নাখাবই চ' ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ